গাইছ মই আজি আপোনালোকৰ মাজত মফি ব্লগ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি যাই আছোঁ ভেল্লা। আৰু ভেল্লাত মানে কি যোৱা বছৰবোৰৰ দৰে এইবাৰো আপোনাৰ প্ৰাইজ মানি ফুটবল খেল পাতিছে। আৰু এই প্ৰাইজ মানি ফুটবল খেলখনৰ মানে আজি হ'ল ফাইনেল খেল। আৰু এই ফাইনেল খেলখন মানে আজি মই চাবলৈ গৈ আছোঁ, লগতে আপোনালোকক দেখাবলৈকে লৈ গৈছোঁ। কিন্তু আজি ফাইনেল খেলখনত মানে অংশগ্ৰহণ কৰিব আপোনাৰ গেলাক্সি আৰু লগতে ভিএছ আপোনাৰ কে এম চি গুৱাহাটী। গতিকে এই দুয়োটা দলৰে মানে খেলুৱৈবিলাক বহুত ভাল খেলুৱৈ আহিব। গতিকে এই খেলুৱৈবিলাক আপোনালোক দেখাই আছোঁ। লগত আহিব জেনি দিয়ে মানে কলকাতা ছিংগাৰ হয়। গতিকে গোটেইবিলাক A to Z মানে যিমানখিনি পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিম। সেইটো ব্লগ তেনেহ'লে এতিয়া খেলাখন চাবলৈকে যাওঁ। এতিয়া ভিতৰত আহিলোঁ আৰু ভিতৰত অহাৰ পিছত মানে দেখিলোঁ ইমান মানুহ হৈছে নহয়। আচৰিত, মোৰ এনেকুৱা লাগিছে যে ইহঁতে মানে 2 ঘণ্টা 3 ঘণ্টা আগৰ পৰা আহি পেলাই ইয়াত ৰখি আছে। আৰু এইফালে জেনি দে মানে কি নিজৰ কণ্ঠত গান গাই পেলাই মানুহক মানে দৰ্শকক মনোৰঞ্জন দি আছে। আৰু অলপ ভাল লাগব ভাইয়া অলপ মানুহ দিছোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীত গোৱা হোৱাৰ পিছত মানে গোটেই লাইটবিলাক অফ কৰি দিছে। আৰু অফ কৰি দি পেলাই এনেকৈ মানে বমবিলাক ইয়াত মাৰি আছে, মানে ফুলচেৰিবিলাক টফাবিলাক যিমানবিলাক আনিছিল আৰু গোটেইবিলাক এনেকৈ মাৰিছে। আৰু এইবাৰ বুলি নহয়, প্ৰত্যেকটা বছৰতে ফাইনেলৰ দিনত এনেকুৱাই ছিষ্টেম হয় মানে প্ৰত্যেক বছৰে। এতিয়া লাইটটো অন কৰি পেলাই দুয়োফালে মানে এইটো কলগছ ফুলচেৰি লগাই দিছে। আৰু কলগছ ফুলচেৰিৰ মাজেৰে মানে খেলুৱৈসকলক আৰু লেফ্ৰীবোৰক মানে একেলগে যাব দিছে ধুনীয়াকৈ। আৰু ইয়াতে যোৱাৰ পিছত অলপ পিছতে মানে খেলখন আৰম্ভ হৈ যাব, আজিৰ খেলখন। গেলাক্সি টিমটোৱে অলপ আগত মানে কে এম চি টিমক মানে এটা গ'ল দিয়া আছিলে। আৰু এই গ'লটো হয়তো এওঁলোকৰ মানে এতিয়া সুজাবলৈ মানে এটা সোণালী সুযোগ পাইছে। এইবাৰ পেনাল্টি হৈছে এটা, আৰু এই পেনাল্টিটো যদি সুজাব পাৰে মানে এওঁলোকৰ বহুত ভাল, আৰু মানে বহুত ভাল খবৰ আৰু এওঁলোকৰ কাৰণে। আৰু এইটো বল মাৰিলে, এইটো গ'ল। আৰু এই গ'ল হোৱাৰ পিছত এতিয়া দুয়োটা মানে দলৰে 1-1। অলপ আগতে কে এম চি টিমে এটা সোণালী সুযোগ পাইছিলে, এইবাৰ গেলাক্সি এটা সোণালী সুযোগ পাইছে। এওঁলোকৰো মানে এটা পেনাল্টি হৈছে, গতিকে পেনাল্টিত তেওঁলোকৰো গ'লটো দি দিছে। মানে এতিয়া খেলাখন বিৰাট হিট খেলা হৈছে আৰু দুয়োটা পাৰ্টিৰে একদম সমান বৰাবৰ। এবাৰ আপোনালোকক ট্ৰফিকেইটা দেখুৱাই দিছোঁ। আৰু এইকেইটা হৈছে ট্ৰফি, আৰু এইটো হৈছে প্ৰথম পুৰস্কাৰৰ ট্ৰফি। আৰু এই প্ৰথম পুৰস্কাৰত মানে 60,000 টকা পুৰস্কাৰ আছে, লগত ট্ৰফিটো আছে। আৰু বাকী সৰু ট্ৰফিকেইটাৰ বিষয়টো জানেই আপোনালোকে। আৰু নেক্সট আছে আপোনাৰ ছেকেণ্ড পুৰস্কাৰ আছে, আৰু ছেকেণ্ড পুৰস্কাৰৰ লগত এইটো ট্ৰফি হয়। আৰু ছেকেণ্ড পুৰস্কাৰ আছে 40,000 টকা, 60,000 এণ্ড 40,000। সেনেকৈ আজিৰ খেলখন মানে আমি উপভোগ কৰিলোঁ। আৰু এনেকৈ উপভোগ কৰি থাকোঁতে হয়তো কোনেও মানে জিকিব নোৱাৰিলে। এতিয়া হয়তো ট্ৰাইবেকাৰত মানে ৰিজাল্ট ওলাব, কোনে জিকে কোনে হাৰে। গতিকে এতিয়া হয়তো ট্ৰাইবেকাৰ হ'ল, আৰু ট্ৰাইবেকাৰখিনি আমি মানে নিজে চকুৰে চাই ল'ব পাৰোঁ। আপোনালোকেও চাই লওক, কেমেৰাত হ'লেও যোনে চোৱা নাই তেওঁলোকে কেমেৰাত চাই লওক বাৰু। এই খেল মানে ট্ৰাইবেকাৰটো শেষ হোৱাৰ পিছত হয়তো মই এবাৰ কৈ দিম বাৰু কোনে জিকিলে। Gol!
আৰু আজি ফাইনেল খেলখন এনেকৈ জিকিলে মানে অৱশেষত ট্ৰাইবেকাৰত KMC দলটোৱে আৰু KMC দলটোৱে আজি ফাৰ্ষ্ট প্ৰাইজ আৰু লগতে ট্ৰফিটো লৈ যাব বহুত ভাল লাগিব তেওঁলোকৰ আজি মানে মনটো বহুত বেছি ভাল লাগিব গাইছ এতিয়া খেলা চেলা চাই আহিলোঁ মই ঘৰ আহি পালোঁ আৰু লগতে এতিয়া মানে ঘৰত আহি পেলাই আপোনালোকক মানে এতিয়া জনাব বিচাৰিছোঁ যে আজি খেলাখন মানে জিকিলে কৰে আজিৰ খেলখন আছিলে গেলাক্সি আৰু মানে KMC গুৱাহাটীৰ দলৰ দুয়োটা দলৰ মাজত আৰু আজিৰ খেলখন মানে জিকিলে KMC গুৱাহাটী আৰু KMC গুৱাহাটীয়ে মানে এই খেলখনত মানে প্ৰাইজ আছিলে 60,000 টকা আৰু 40,000 টকা গতিকে KMC হয়তো আজি 60,000 টকা লৈ গ'ল গেলাক্সি অলপ 40,000 টকা লৈ গ'ল আৰু খেলাখন চাই পেলাই ভাল লাগিলে আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি ঘণ্টাটো বজাই থ'ব